Hello friends, welcome to my channel Jinty's World. সকলোকে মোৰ চেনেললৈ আজি আকৌ স্বাগতম জনাইছোঁ। আজি পঢ়িনৰ মূৰত আহিলোঁ আকৌ। আচলতে আজি এটা বিশেষ দিন মানে ভাল লগা দিনহে। আজি এপ্ৰিলৰ 1 তাৰিখ 2021 এপ্ৰিলৰ 1 তাৰিখে আজি ইহঁতৰ আমাৰ বাবুহঁতৰ স্কুল খুলিল। তাক স্কুল পঠালোঁ আজি প্ৰথম পঠোৱা যেনেই লাগিছে। যদিও তাক যোৱা বছৰ স্কুল দিছিলোঁ এডমিশ্যন, জানুৱাৰীৰ পৰা গৈছিল স্কুলত। গৈ মাৰ্চৰ মাহততো আহিল কৰোণা ভাইৰাছ, ভয়ংকৰ মহামাৰী, লকডাউন লৈ আহিল লগত। গতিকে ক'ৰবাত 2 মাহমান গৈছিল, দিন হিচাপত 2 মাহ নহয়েই, তথাপি 2 মাহমান গৈছিল স্কুল। তাৰপিছতে 1 বছৰ, সম্পূৰ্ণ 1 বছৰ সিহঁত ঘৰৰ ভিতৰত সোমাই গ'ল। কেনেকুৱা লাগে ভাবিলে আচৰিত নালাগেনে? শিশুকালটো সিহঁতৰ এতিয়া এনেকুৱা এটা বয়স, সিহঁতে নেকি বাহিৰৰ পৃথিৱীখনৰ প্ৰতিহে সিহঁত আসক্ত। সিহঁত ঘূৰি ফুৰিব ভাল পায় বাহিৰত, আৰু আমি সিহঁতক কি কৰিছোঁ, তলা মাৰি মাৰি ভিতৰত সোমাই ৰাখিব লগা হৈছে। সিহঁতেতো একো বুজি পোৱা হোৱা নাই, কিন্তু তথাপি সিহঁতৰ শিশু মনে মানি লৈছিল যে উপায় নাই, আমি থাকিবই লাগিব। কিবা এটা বুজি যেন সিহঁতে সেই সময়খিনিত সিহঁতেও সোমাই গৈছিল ঘৰৰ ভিতৰত। মানে এনেকুৱা এটা দিন যে আমি দেখিব পাম ভবা নাছিলোঁ কেতিয়াও, কোনেও ভবা নাছিল। তথাপি ভগৱানক ধন্যবাদ যে ভালে ভালে সেইখিনি সময় পাৰ কৰিলোঁ কমচে কম। এতিয়া আহিব লগা দিনবোৰো যাতে ভালে কুশলে যাওক তাকে আশা কৰোঁ। এতিয়া পঠাইছোঁ স্কুল, মনত ভয়ো আছে, কিন্তু ভালো পাইছোঁ, বহুত ভাল পাইছোঁ। উপায় নোহোৱা হৈছিল। তাৰমানে এনেকুৱা হৈছে, মানে ঘৰৰ ভিতৰত সোমাই সিহঁত এনেকুৱা হৈ গৈছিল যে অকল মোবাইলটো নাইবা টিভিটো, কিবা এটা ডিভাইচ যেন সিহঁতক লাগেই, নহ'লে সিহঁত চলিবই নোৱাৰে। এনেকুৱা হৈ নগৈছেনে প্ৰত্যেকৰে? কিয় আজি গম পালোঁ, আজি বহুদিনৰ মূৰত লগ পালোঁ পেৰেণ্টছ কিছুমানক। তাহাঁতেও ক'লে যে এনেকুৱা হৈ গৈছে যে উপায় নাই, নিদিলে উপায় নোহোৱা হৈ গৈছে। ৰাখোঁ, যিমান পাৰি আঁতৰাই ৰাখোঁ, তাৰপিছতো তাৰমানে তাহাঁতক দিব লগা বাধ্য হৈ যাওঁ। মানে এটা ঘৰৰ ভিতৰত 2-3টা ৰুমৰ ভিতৰত অনবৰত সোমাই থাকি তাহাঁতৰ মানসিক অৱস্থা কেনেকুৱা হৈ যায়। আমি 2 দিন ঘৰত থাকিলেই কেনেকুৱা লাগে, তাৰপিছত আৰু ক'ব গ'লে 7-8 মাহ পূৰা ভিতৰত আছে। গতিকে স্কুল খোলাৰ কাৰণে নিশ্চয় ভাল পাইছোঁ। যাওক, তাহাঁতে শিকক। যুদ্ধ কৰিব লাগিব পৰিস্থিতিৰ লগত, উপায়টো নাই। যেনেকুৱা যুগত জন্ম হৈছে তেনেকুৱা পৰিৱেশৰ লগতে খাপ খাই সিহঁত আগবাঢ়ি যাব লাগিব। আমি সাৱধানে থাকি সিহঁতক ফিজিকেলি মেণ্টেলি ষ্ট্ৰং কৰি ৰাখি যাতে পৰিস্থিতিৰ লগত যুঁজি সিহঁতে আগুৱাই যাব পাৰে, অভিভাৱক হিচাপে সেইখিনি আমাৰ দায়িত্ব বুলি ভাবোঁ। গতিকে সেইকাৰণে ভাবিলোঁ আজি অকণমান এইখিনি কথা কওঁ, মোৰ মনৰ অনুভৱখিনি। সকলোৱে সুস্থ থাকক। শিশুবোৰে আচলতে কি বিচাৰে জানেনে? মই ভাবোঁ, মই যিখিনি ফিল কৰোঁ সেইটো কওঁ। মই কোনো বিশেষজ্ঞ নহয় বাৰু, যদি ভুল হয় মোকো দেখুৱাই দিব বা কৈ দিব। শিশুসকলে মেইনলি বিচাৰে যে সিহঁতক আমি সময় দিওঁ, আৰু অকল সময় নহয়, সিহঁতক বুজি পাওঁ। সিহঁতৰ মনোজগতখন কেনেকুৱা আমি অকণমান বুজিব চেষ্টা কৰিলে সিহঁতে সুখী হৈ থাকিব পাৰে। ধৰক সিহঁতে কান্দি আছে কিবা এটা বস্তুৰ কাৰণে, আমি বুজি পোৱা নাই। সিহঁতক লাগে কিবা এটা, আৰু ৰিয়েকশ্যনটো কৰিছে কান্দি পেলাই। কিন্তু কান্দিছে কিয়, সেই বস্তুটো নুবুজি পেলাই যদি আমি খং কৰোঁ, এনেই গালি কৰোঁ, এনেই মাৰধৰ কৰোঁ, লগতে আৰু এটা বস্তু কি কৰোঁ, আমি খুব ভয় দেখাওঁ। যে কেনেকুৱা ভয়, ইয়াত নাযাবি, সোপা ধৰা আহিব, ৰাস্তাত নাযাবি, সোপা ধৰা আহিব, আন্ধাৰত নাযাবি, হং আছে, ভূত আছে, এনেকুৱা ধৰণৰ কথা কিছুমান, যিবোৰ নেকি বহুতেই কৰে আৰু বহুত আগৰ পৰাই বহুতে কৰি আহিছে। এইটো বহুতে সাধাৰণ কথা বুলিয়েই ভাবে, কিন্তু একচুৱেলি মই ভাবোঁ এইটো সাধাৰণ কথা নহয়। আমি যিমান পাৰোঁ সিহঁতক সাহস দি ৰাখিব লাগে। বিপদৰ পৰা সিহঁতক আঁতৰাই আনিব লাগিব, কিন্তু তাৰ কাৰণে তাহাঁতক আমি সেই বিপদটো সম্পৰ্কে
পাৰিলে সিহঁতৰ ভাষাৰে সিহঁতক বুজাই সচেতন কৰি দিব লাগিব। এনেকুৱা নহয় যে ভূত কিবা যাদু নাইবা সোপা ধৰা এই চব কথা নহয়। এনেকুৱা নহয়, ধৰা ৰাস্তাত নাযাবা, গাড়ী আহি তোমাক চিপি দিব পাৰে, বা অকলে সৰু ল'ৰা ছোৱালী গ'লে তুমি ৰাস্তা চিনি নাপাবা, গতিকে আমাৰ ঘৰটো বিচাৰি উলিয়াব নোৱাৰিবা, তুমি আমাক লগ নাপাবা, এনেকুৱা ধৰণৰ কথা আমি সিহঁতক ক'ব পাৰোঁ। বাকী আৰু আন্ধাৰত ওলোৱা কথাটো বা বাহিৰত ৰাতি, এইটো ক্ষেত্ৰত যদি আমি ভূত এইবোৰ নকয়, তাহাঁতক যদি কওঁ যে ৰাতি বাহিৰত আন্ধাৰ থাকে, লাইট নাথাকে, তুমি শিলত উজুতি খাব পাৰা, বা পোক থাকে যদি কামুৰি দিব পাৰে দেখা নাপালে, সেইকাৰণে অকলে নাযাবা, ডাঙৰৰ হাতত ধৰি যাবা। এইখিনি কথা আমি এনেকৈও বুজাব পাৰোঁ। আৰু চাব আপোনালোকে, তাহাঁতক যেনেকৈ বুজায় তাহাঁতে কিন্তু সেনেকৈয়ে বুজে। চবতকৈ ভাল কথা সেইটোৱে, ডাঙৰতকৈ শিশুৱে বেছি বুজে। মোৰ এনেকুৱা লাগে যে ডাঙৰতকৈ শিশুৱে বহুত বুজে। গতিকে আৰু শিশুসকলক আমি সময় দিব লাগিব, মৰম যত্ন সময়, আৰু লগতে তাহাঁতক আমি সন্মান কৰিব লাগে। এনেকুৱা নহয় যে সৰু ল'ৰা ছোৱালীৰ সন্মান নাই, আমি যেনেকৈ তেনেকৈ তাহাঁতক ব্যৱহাৰ কৰিম, গালি গালাজ কৰিম, মাৰিম, নহয়। ডাঙৰৰ দৰে ইহঁতৰো বহুত আত্মসন্মান আছে। গতিকে মই যিখিনি মোৰ ফিলিংছ আৰু সেইখিনি আপোনালোকক ক'লোঁ। আৰু লগতে আজি স্কুল যোৱা কিছু মুহূৰ্ত মই ৰাখিছিলোঁ ৰাতিপুৱা অকণমান মই সেইখিনি আপোনালোকক দেখাই দিওঁ, চাওকচোন। আৰু কৈ দিওঁ যে ভাবিছিলোঁ সি বহুত কান্দিব এইবাৰ, কিন্তু নাই, যাওঁতে বহুত ধুনীয়াকৈ হাঁহি হাঁহিয়ে গ'ল। সকলোকে বাই বাই কৰি ঘৰত, তাতে ভিতৰত অকণমান আমনি কৰিছে, অশান্তি নকৰা নহয়, কিন্তু বহুত বেছি কৰা নাই। আৰু চাওঁচোন কালি কি কৰে। গতিকে এইখিনি ক'লোঁ। ভালে থাকক, কুশলে থাকক সকলোৱে। লগ পাম পিছত। আজিলৈ আহিছোঁ। যদি মোৰ চেনেললৈ আপোনালোক নতুনকৈ আহিছে তেন্তে প্লিজ লাইক কৰি ছাবস্ক্ৰাইব কৰিব চেনেলটো, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পায়। আৰু লাইক কৰিব চেনেলটো, মোৰ ভাল লাগিব এটা লাইক পালে। ঠিক আছে, তেন্তে আজিলৈ আহিছোঁ। সকলোকে নমস্কাৰ, বাই বাই। যাম লাগিল। पूरा जाम हो ना। Back. দাদাৰ লগত যোৱা দেই। বাই বাই জান, বাই। নাযাওঁ নেকি? যাম, যোৱা তুমি যাই থাকাচোন, মই পিছে গৈ আছোঁ। সকলোৱে আশীৰ্বাদ তাৰ লগত যাব লাগে।